हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 32 ফুট দীঘল 28 ফুট বহল এটা ঘৰৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিছো। ঘৰটো ৰুম আছে 4টা, এখন বাৰান্দা আৰু এটা আছে কৰিডৰ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন আসাম টাইপৰ ঘৰৰ ভিডিঅ' পাই থাকিব। আহক মেইন ভিডিঅ'টো মাজলৈকে আগবাঢ়ি যাওঁ। ইয়াৰ ঘৰটো ফ্ৰন্ট সাইড, আগ সাইডটো আছে 28 ফুট বহল আৰু দীঘলটো আছে 32 ফুট। ৰুম আছে 4টা আৰু এখন বাৰান্দা। আগ সাইডে সিম্পল 4 পাল্লা খিৰিকী এখন দিয়া হৈছে। আৰু এটা কৰিডৰ আছে। ঘৰটো জেগাটো কম কাৰণে কৰিডৰটো সৰুকে দিয়া হৈছে। কৰিডৰটো পৰাপক্ষত 4 ফুট ভিতৰে থাকিব লাগে। ইয়াত জেগাটো কম, সেইটো কাৰণে 3 ফুট ভিতৰে কৰিডৰটো ৰখা হৈছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ভিডিঅ'টো চালে গম পাব ঘৰকিটা ৰুমকিটা কেনেকুৱা হৈছে গম পাব। আৰু এখন বাৰান্দা হ'ব। বাৰান্দাখন আছে 7 ফুট আৰু 3 পাল্লা খিৰিকী এখন দিয়া আছে বাৰান্দাখনত। 15 ফুট আৰু 7 ফুট আছে বাৰান্দাখন। আৰু ঘৰটো 3 সাইড 5 ইঞ্চি গাঁথনি কৰা হৈছে আৰু আগ সাইডটো আৰু সাইড দুটা 5 ইঞ্চি গাঁথনি আৰু মাজৰখিনি 3 ইঞ্চি গাঁথনি হৈছে। চৌকাত কাঠৰ লগোৱা হৈছে, সব 3-4 কাঠৰ লগোৱা হৈছে। 3 ইঞ্চি ৱালত প্লাষ্টাৰ কৰিলে মেকআপ হৈ যাবগৈ, নাচ নোলায়। আৰু 5 ইঞ্চি ৱালত হ'লে নাচটো ওলাব 3-4 কাঠত। এইটো বাৰান্দাৰ লগৰ ৰুম। ইয়াত এটা সাইডে দিয়া গৈছে 3 পাল্লা খিৰিকী এখন বাটৰ পিনে, আৰু এই পিনে দিয়া গৈছে 3 পাল্লা এখন খিৰিকী। 3 পাল্লা খিৰিকী দুখন দিয়া হৈছে এই ৰুমটোত, বাৰান্দাৰ লগৰ ৰুমটোত। আৰু এইটো কৰিডৰটো ভিতৰে আছে 3 ফুট। দেখিছেনে? 3 ফুট হ'লে ঠেক হয় আমাৰ মতে, তথাপিও এতিয়া জেগা কম যিহেতু, সেইটো কাৰণে 3 ফুট দি ঘৰটো বনোৱা হৈছে। গৃহস্থ কৰিডৰ লাগে যিহেতু। খিৰিকী ফ্ৰেম, দৰ্জাৰ ফ্ৰেম সব কাঠৰ লগোৱা আছে 3-4 কাঠৰ। মাজৰ পাৰ্টিশ্যন আৰু পিছপিনে পাৰ্টিশ্যনখিনি 3 ইঞ্চি গাঠিছোঁ। সাইড দুটা আৰু ফ্ৰন্ট সাইডটো 5 ইঞ্চি ৱাল গাঠা হৈছে। দেখিছেনে? এই ৰুমটো আছে 12-12। 3 পাল্লা খিৰিকী এখনে দিয়া হৈছে। বাৰ ফুট বহল, 12 ফুট দীঘল এই ৰুমটো। ঘৰটো এটা পাৰ্টত আছে 12 ফুট বাই 12 ফুট দুটা ৰুম আৰু এখন বাৰান্দা আছে। আৰু কৰিডৰ থকা ঘৰ আপোনালোকলৈ মই দিয়া নাই আগত এনেকুৱা ভিডিঅ'। আজি এই ভিডিঅ'টো দিছোঁ কৰিডৰ থকা। আপোনালোকে ভিডিঅ'টো চাই কেনে পাই জনাব। এখন বাৰান্দা 7 ফুট বহল আছে, 15 ফুট দীঘল আছে। এখন মুখৰ পিনে মই আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক, চাওক। 28 ফুট আৰু 32 ফুট ঘৰটো। দীঘল 32 ফুট, এয়া দেখিছেনে? এইটো দীঘলটো 32 ফুট আছে। আৰু এইপিনে চিম্পুল খিৰিকী দিয়া হৈছে দুটা ফ্ৰেম লগাই। আৰু মই লগৰজনে অলপ বহি আছোঁ, গৰম বহুত। গৰমৰ কাৰণে অলপ তামোল চামোল খাই বহিছোঁ দুইজনে।
ঘৰটো কেনেকুৱা হ'বগৈ আপোনালোকে গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু এই ঘৰটো এইটো আছে 12 ফুট বহল আৰু 16 ফুট দীঘল আছে। 12-16 ৰুম। এটা পাৰ্টত আছে 12-16 ৰুম দুটা, আৰু এটা পাৰ্টত আছে 12 ফুট বাই 12 ফুট দুটা ৰুম। এখন বাৰাণ্ডা আছে মাজত কৰিডৰ এটা আছে 3 ফুট বহল। আজি আমি এইখিনি লিণ্টাৰ লগাই গাঁঠিলোঁ। দেখিছেনে? এইপিনে হাফল হৈ আছে, হাতে লগ পোৱালৈ গাঁঠা আছে 9 লাইনকৈ 3 ইঞ্চি গাঁথনি। আৰু এইটো ৰুম লিণ্টাৰ বৰাবৰ হৈ গ'ল। বাৰাণ্ডাৰ লগৰ ৰুম এইটো। ফ্ৰণ্ট চাইডটো চাওকচোন কেনেকুৱা লাগিছে ঘৰটো। এইখিনি হাফল মাৰা আছে, গিল হ'ব, পোচকেইটা উঠি যাব। 8 ফুটৰ ওপৰত ফ্ৰণ্ট চাইডটো লিণ্টাৰটো মাৰি তাৰ ওপৰত গাঁথনি কৰা হ'ব। আৰু এখন আগপিনে খিৰিকী 16 বাই 12 ৰুম এইটো। সেইটোত 4 পাল্লা এখন দিয়া হৈছে আৰু চিম্পুল এখন খিৰিকী দিয়া হৈছে। সেইটো কৰিডৰ 3 ফুট ভিতৰে আছে। বাৰাণ্ডা 7 ফুট আছে আৰু 15 ফুট দীঘল আছে। আৰু এইটো ৰুম এতিয়া আমি গাঁথনি কৰি আছোঁ 15 ফুট বাই 12 ফুট। মোৰ ওপৰৰ পৰা আপোনালোকক ৰুমকেইটা অলপ দেখুৱাই দিছোঁ, চাওকচোন ভাল লাগিছেনে নাই। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ এনেকুৱা নতুন নতুন আছাম টাইপৰ ঘৰৰ ভিডিঅ' পাই থাকিব। মই ওপৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে চাওক ৰুমকেইটা এবাৰ। এতিয়া বৰ্তমান আমি এখন ৱাল গাঁঠি মেৰা ইটা উঠাই আছে। আৰু আজি ভিডিঅ'টো ইমানতে